নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকনৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত এটা নতুন ভিডিঅ'ৰ সৈতে। তো তোমালোকৰ ইতিমধ্যে ফাৰ্ষ্ট ইউনিট টেষ্ট পাইছেহি, গতিকে ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে তোমালোকৰ মই লৈ আনিছোঁ আজি কমন কুৱেশ্যন PDF এটা। তো সেইটো তোমালোকে এবাৰ চাই লোৱা ইংলিছৰ, ঠিক আছে। গতিকে তোমালোকক এইখিনি এবাৰ দেখাই দিছোঁ। তো প্ৰথমটো চেপ্টাৰ হৈছে এ লেটাৰ টু গড, আৰু সেইটো লিখিছিলে আমি জানো অথৰ হৈছে GL ফণ্টিছ, আৰু সেইটোৱে তেখেতৰ ফুল নামটো হৈছে কি গ্ৰেগৰিঅ' লোপেজি ফণ্টিছ, ঠিক আছে। তো কেতিয়াবা লিখিবলৈ আহে যে হু is the author of the prose piece a letter to God, then আমি কি বুলি ক'ম তাহলে GL ফণ্টিছ বুলি ক'ম। তো MCQ সাধাৰণতে এইটো সোধে। তাৰপৰা নেক্সট কৈছে চোৱা, where was Lenço's house situated, অৰ্থাৎ লেন্সৰ ঘৰটো ক'ত আছিল। তো আমি ক'ম যে কি Lenço's house was situated on the crest of a low hill overlooking the valley, ঠিক আছে। তো লেন্সৰ ঘৰটো ক'ত আছে তেতিয়াহ'লে ক্ৰেষ্ট অফ এ ল' হিল, অৰ্থাৎ এটা চাপৰ পাহাৰৰ ওপৰ অংশত আছিলে। তাৰপিছৰ প্ৰশ্নটো যে হোৱাট কুড বি চিন ফ্ৰম দি হাউচ, সেই ঘৰটোৰ সেই উচ্চতাটোৰ পৰা কি দেখিবা, সেই ঘৰটোৰ পৰা কি দেখি হয়নে। তো ওৱান কুড চি দি ৰিভাৰ এণ্ড দি ফিল্ড উইথ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ। তো সেই তাৰ পৰা কি দেখি তেতিয়াহ'লে ওৱান কুড চি দি ৰিভাৰ, এখন নদী দেখি, আৰু লগতে কি দেখি ফিল্ড অফ ৰাইপ কৰ্ণ, অৰ্থাৎ পকা গোমধানৰ যিখন পথাৰ আছে সেই পথাৰখন দেখি থাকি, আৰু তাত ফুল থকা ফুলবিলাক ওপৰৰ পৰা দেখিলে যেন দটটোৰ দৰে লাগে বুলি কৈছে। এনেকুৱা এটা দটৰ নিচিনা লাগে আৰু ওপৰৰ পৰা চালে, সৰু সৰু যে বহুত দেখায়, যিহেতু পাহাৰৰ ওপৰতহে আছে ঘৰটো, হয়নে। তো কেতিয়াবা ইয়াত চোৱা এই ক্ৰেষ্টৰ মিনিংটো তোমালোকক লিখিবলৈ আহিব পাৰে MCQত, হোৱাট ইজ দি মিনিং অফ ক্ৰেষ্ট, ঠিক আছে। তো ক্ৰেষ্ট মানে হৈছে তোমালোকৰ টপ অফ এ হিল, মনত ৰাখিবা দেই, এতিয়া কৈ থৈছোঁ টপ অফ এ হিল, অৰ্থাৎ এটা পাহাৰৰ ওপৰ অংশটোকে কোৱা হ'ব কি ক্ৰেষ্ট। এইটো এটা পাহাৰ, ইয়াৰ যিটো ওপৰ অংশ এইটোকে কোৱা হ'ব কি বুলি তেতিয়াহ'লে ক্ৰেষ্ট বুলি কোৱা হ'ব, ঠিক আছে। এতিয়া চোৱা, হোৱাট ডিড লেন্সো হোপ ফৰ, অৰ্থাৎ লেন্সই কি আশা কৰিছিল। তো কৈছে চোৱা যে লেন্সো হোপড ফৰ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ টু ৱাটাৰ হিজ ক্ৰপছ, গতিকে লেন্সই কি আশা কৰিছিলে, এজাক বৰষুণৰ, অতি কমেও মানে এজাক চিপচিপীয়া বৰষুণৰ তেখেতে কি কৰিছিলে, আশা কৰিছিলে, ঠিক আছে। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে হাউ ডিড দি ৰেইন টাৰ্ণ ইনটু এ ডিজাষ্টাৰ, অৰ্থাৎ সেই যিজাক বৰষুণ, সেই বৰষুণজাক কি ধৰণে মানে দুৰ্ঘটনালৈ পৰিণত হৈছিলে সেইটো কৈছে, বা এটা দুৰ্যোগলৈ পৰিণত হৈছিলে। তো আমি জানো যে ৰেইন টাৰ্ণ ইনটু এ হেল ষ্টৰ্ম, মানে যিজাক বৰষুণ আছিল সেই বৰষুণজাক কি হৈছিল, শিলাবৃষ্টি, অৰ্থাৎ শিল বৰষুণলৈ ৰূপান্তৰিত হৈছিল। ডেষ্ট্ৰয়িং অল দি ক্ৰপছ কমপ্লিটলি, আৰু ই কি কৰিছিলে, আটাইবিলাক ক্ৰপছ, আটাইবোৰ শস্য নষ্ট কৰি পেলাইছিলে, হয়নে। তাৰ পৰা কৈছে যে হোৱাই ৱাজ লেন্স'ছ সোল ফিল উইথ ছেডনেছ, অৰ্থাৎ লেন্সৰ মন মগজু আত্মা কি কাৰণে দুখেৰে পৰিপূৰ্ণ হৈ আছিল বা দুখেৰে ভৰি পৰিছিল। তো চোৱা যে লেন্সো ৱাজ ছেড বিকজ দি হেল ষ্টৰ্ম হেড ৰুইনড all his crops, leaving him and his family with nothing to eat, ঠিক আছে। তো চোৱা লেন্সৰ সোল অৰ্থাৎ মন মগজু আত্মা, সোল মানে হৈছে কি আত্মা, কি কাৰণে দুখেৰে ভৰি পৰিছিল, ফিল উইথ ছেডনেছ। তো কৈছে চোৱা যে লেন্সৰ মনটো দুখেৰে ভৰি পৰিছিল, কাৰণ হেল ষ্টৰ্ম অৰ্থাৎ ধুমুহাই শিলাবৃষ্টি যাকে কি কৰিছিল তেতিয়াহ'লে সেই লেন্সৰ আটাইবিলাক শস্য নষ্ট কৰি পেলাইছিলে, আৰু এতিয়া সেই লেন্সো আৰু তেওঁৰ পৰিয়ালটো জীয়াই থাকিবৰ কাৰণে, খাই বৈ থাকিবৰ কাৰণে একো বাচি থকা নাছিলে। নেক্সট কৈছে হোৱাই ডিড লেন্সো ৰাইট এ লেটাৰ টু গড, অৰ্থাৎ লেন্সই কি কাৰণে ভগৱানলৈ চিঠি লিখিছিল। তো চোৱা লেন্সো ৰোড টু গড, তো লেন্সই ভগৱানলৈ লিখিছিল আস্কিং ফৰ 100 pesos, কি কাৰণে 100 pesos বিচাৰি, ঠিক আছে। পেছো কি কেতিয়াবা এইটো আহিব পাৰে যে, তো পেছো হৈছে কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ, অৰ্থাৎ লেটিন আমেৰিকাৰ কাণ্ট্ৰিজবিলাকৰ যিটো কাৰেঞ্চি সেইটোৱে হৈছে কি পেছোছ, যিধৰণে আমি ইয়াত কি বুলি ক'ম ৰুপিজ বুলি ক'ম, কিছুমানৰ চেণ্ট বুলি কয়, ঠিক একেদৰে পেছোছটো তেনেধৰণে, অ'কে। তো 100 peso বিচাৰি তেখেতে লিখিছিলে, কি কাৰণে বিচাৰিছিলে, টু শ্ব' হিজ ফিল্ড এগেইন, তো তেখেতৰ সেই পথাৰখন পুনৰ এবাৰ চহাবৰ কাৰণে, পুনৰ এবাৰ খেতি কৰিবৰ কাৰণে বিচাৰিছিলে। এণ্ড ছাপৰ্ট হিজ ফেমিলি, আৰু তেখেতৰ পৰিয়ালটোক ছাপৰ্ট কৰিবৰ কাৰণে, পৰিয়ালটোক ৰক্ষা কৰিবৰ কাৰণে তেখেতে চিঠিখন লিখিছিলে, অ'কে। নেক্সট কৈছে চোৱা যে হোৱাট ডিড লেন্সো ৰাইট ইন হিজ লেটাৰ, তো লেন্সই তেখেতৰ চিঠিখনত কি বুলি লিখিছিলে। তো ডাইৰেক্ট স্পীচত কিতাপত লিখা আছে, তোমালোকে চাবাচোন এবাৰ, গড ইফ ইউ ডোণ্ট হেল্প মি, তেনেকৈ আছে, আই এণ্ড মাই ফেমিলি, সেনেকৈ কিবা কিবি আছে, তোমালোকে
সেইখিনি এবাৰ তোমালোকে চাই ল'বা ঠিক আছে তো সেইটো ডাইৰেক্ট স্পীচত আছে তুমি সেইটো আমি কিয় লিখিছোঁ ইনডাইৰেক্ট স্পীচত লিখিছোঁ তো লেন্সো ছেইড ইন দি লেটাৰ ডেট ইফ গড ডিড নট হেল্প হিম তো লেন্সো তেখেতৰ চিঠিখনত লিখিছে যে যদি ভগৱানে তেখেতক সহায় নকৰে হিজ ফেমিলি উড গ' হাংগ্ৰি তো তেখেতৰ পৰিয়ালটো কি হ'ব তেতিয়াহ'লে ভোকত মৰিব হি ৰিকুৱেষ্টেড 100 পেছোছ গতিকে তেখেতে কি কৰিছিল তেতিয়াহ'লে 100 পেছো বিচাৰি তেতিয়াহ'লে ৰিকুৱেষ্ট কৰিছিলে 8 নম্বৰ প্ৰশ্ন হোৱাট ডিড দি পোষ্টমাষ্টাৰ ডু আফটাৰ ৰিডিং দি লেটাৰ তো পোষ্টমাষ্টাৰজনে কি কৰিছিলে চিঠিখন পঢ়াৰ পিছত দ্য পোষ্টমাষ্টাৰ ৱাজ আমেজড এট লেন্সোজ ফেইথ গতিকে পোষ্টমাষ্টাৰজন কি হৈছিল আমেজড হৈছিলে তো লেন্সৰ ফেইথ দেখি তো আমেজ মানে হৈছে আচৰিত হৈছিল ওকে কি কাৰণে লেন্সৰ বিশ্বাসখিনি দেখি আৰে ইমান বিশ্বাস ভগৱানৰ ওপৰত হয়নে যেতিয়া মানে তেখেতে চিঠিখন পঢ়িছিলে সেই বিশ্বাস দেখি আচৰিত হৈছিলে হি কালেক্টেড আৰু তেখেতে কি কৰিছিলে এইটোহে সুধিছে আমাক হয়নে তো হি কালেক্টেড মানি ফ্ৰম হিজ ষ্টাফ এণ্ড ফ্ৰেণ্ডছ এণ্ড চেণ্ড ইট টু লেন্সো গতিকে তেখেতে কি কৰিছিলে টকা সংগ্ৰহ কৰিছিলে তেখেতৰ ষ্টাফ অৰ্থাৎ সহকৰ্মীসকলৰ পৰা আৰু লগতে ক'ৰ পৰা তেতিয়াহ'লে যে বন্ধুবৰ্গৰ পৰা তেখেতে টকাবিলাক কি কৰিছিলে কালেক্ট কৰিছিলে আৰু সেইখিনি কালৈ পঠিয়াই দিছিলে লেন্সলৈ পঠিয়াই দিছিলে তাৰপৰা 9 নম্বৰ কুৱেশ্যনটো কৈছে যে হোৱাই ৱাজ লেন্সো নট ছাৰপ্ৰাইজ টু ৰিচিভ দি মানি তো লেন্সই কি কাৰণে টকাখিনি পাই পিনি আচৰিত হোৱা নাছিলে কাৰণ চোৱা তো লেন্সৰ যিহেতু ভগৱানৰ ওপৰত মানে ফুল বিশ্বাস আছিলে গতিকে তেখেতে জানে যে ভগৱানে তেখেতক কি চিঠি ৰিপ্লাই দিব তো তেনেকৈ তেখেতে ভাবি লৈছে ঠিক আছে তো আমি হয় আচৰিত হ'লোহেঁতেন গতিকে লেন্সৰ যিহেতু ভগৱানৰ ওপৰত পূৰা বিশ্বাস আছে গতিকে লেন্সই কি কৰা নাই তেতিয়াহ'লে আচৰিত হোৱা নাই অৰ্থাৎ লেন্সো হেড ষ্ট্ৰং ফেইথ ডেট গড উড হেল্প হিম অৰ্থাৎ লেন্সৰ ভগৱানৰ ওপৰত মানে পূৰা ষ্ট্ৰং পূৰা বেছি বিশ্বাস আছিলে যে ভগৱানে তেখেতক সহায় কৰিবই ঠিক আছে নেক্সট 10 নম্বৰ কুৱেশ্যন হোৱাই ডিড লেন্সো কল দি পোষ্ট অফিচ এমপ্লয়িজ আৰু বাঞ্চ অফ ক্ৰুক তো লেন্সই কি কাৰণে সেই পোষ্ট অফিচৰ এমপ্লয়ীবিলাকক ডাকঘৰৰ কৰ্মচাৰীসকলক এই বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে অৰ্থাৎ দালাল বুলি কৈছিলে বা অসৎ বুলি কৈছিলে কি কাৰণে কৈছিলে কাৰণ তেওঁ ভাবিছিলে যে তেওঁ যিহেতু বিচাৰিছিলে কিমান 100 পেছো বিচাৰি পিনি ভগৱানলৈ চিঠি লিখিছিলে গতিকে কিন্তু চোৱা পোষ্টমাষ্টাৰজনে টকাখিনি গোটাইছিলে ভগৱানে থৈ না দিব পাৰিব নেকি নোৱাৰে ন গতিকে পোষ্টমাষ্টাৰে চিঠিখন পঢ়িছিলে গতিকে চিঠিখন পঢ়োঁতে তেওঁ মানে কি কৰিছিলে 100 পেছো গোটাব নোৱাৰিলে তেওঁ 70 পেছোৱে গোটালে সেইখিনিয়ে তেওঁ মানে 70 পেছোৱে লিখি পঠিয়ালে যে কি বুলি এটা ছিগনেচাৰ লিখি পঠিয়ালে যে গড বুলি মানে ভগৱানৰ ফালৰ পৰা দি পঠিয়াইছোঁ বুলি লিখি পঠিয়ালে ঠিক আছে গতিকে হিচাপ কৰি চালে লেন্সে পালে যে তাত কিমান আছে তাত মাত্ৰ আছে তোমাৰ 70 আছে বিচাৰিছিলে 100 পালে কিমান 70 গতিকে 30 পেছো কিনি গ'ল লেন্সে ভাবিলে যে সেই 30 পেছো কোনে ল'লে সেই এমপ্লয়িজখিনিয়ে ল'লে পোষ্ট অফিচৰ গতিকে সেই এমপ্লয়িজখিনিক কি বুলি ভাবিলে তেতিয়াহ'লে বাঞ্চ অফ ক্ৰুক বুলি ক'লে যে সেইখিনি দালাল হয় মোৰ পইচা মাৰি দিলে তেনেকৈ কৈছে ঠিক আছে তো হি থট দে হেড টেকেন চাম অফ দি মানি তো সি ভাবে যে তাৰ টকাখিনি কোনে লৈছে তেতিয়াহ'লে সেই সিহঁতে লৈছে বুলি ভাবে ঠিক আছে of the money God sent যিখিনি ভগৱানে তেখেতলৈ পঠিয়াইছে যে as he received only 70 pesos instead of 100 কিয়নো সি 70 পেছোহে পাইছিলে কিমানৰ ভিতৰত 100 পেছৰ ভিতৰত এতিয়া প্ৰথম চেপ্টাৰটো সিমানখিনি আছিলে তোমালোকে ইয়াৰ উপৰি ইয়াৰ PYQ অৰ্থাৎ আগৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নখিনি যদি চোৱা নাই মোৰ চেনেলত দিয়া আছে শৰ্ট ভিডিঅ' ছেকশ্যনত গৈ তোমালোকে সেইখিনি চাই ল'ব পাৰা তাৰপিছত চোৱা এতিয়া নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম Second chapter. What was the significance of 10 May অৰ্থাৎ 10 মে দিনটোৰ গুৰুত্বটো কি আমাক সুধিছে তো চোৱা 10 মে দিনটোত কি হৈছে যে 10 মে was the day of the first democratic non-racial government in South Africa অৰ্থাৎ 10 মে দিনটো বিশেষত্বটো এইটোৱে যে 10 মে দিনাখনে কি হৈছিল প্ৰথমখন চৰকাৰ গঠন হৈছিল ডেমক্ৰেটিক চৰকাৰ গণতান্ত্ৰিক চৰকাৰ আৰু লগতে কি নন ৰেচিয়েল চৰকাৰ মানে কি য'ত নেকি কি জাতিভেদৰ কোনো ধৰণৰ মানে বৈষম্য নাথাকে তেনেকুৱা এক চৰকাৰ গঠন হৈছিলে বুলি কৈছে ক'ত সাউথ আফ্ৰিকাত গতিকে সেয়া হৈছে তাৰ বিশেষত্বটো তাৰপৰা এতিয়া হ'লে চোৱা হোৱাই ৱেৰ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ প্ৰেজেণ্ট এট দিছ চেৰিমনি গতিকে সেই চেৰিমনিটোত সেই অনুষ্ঠানটোত কি কাৰণে ইণ্টাৰনেশ্যনেল লিডাৰ্ছ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নেতাবিলাক কি আছিলে উপস্থিত আছিলে তো চোৱা দে কেম টু শ্ব' ছাপৰ্ট ফৰ South Africa's peaceful transition from apartheid to democracy তো তেওঁলোকে আহিছিলে কি কাৰণে আহিছিলে ছাপৰ্ট দেখুৱাবৰ কাৰণে ৰেছপেক্ট দেখুৱাবৰ কাৰণে কাক সাউথ আফ্ৰিকাৰ সেই যিটো ট্ৰেনজিশ্যন সেইটো মানে চোৱা সাউথ আফ্ৰিকাত আগতে কি আছিলে
আগতে আছিলে এপাৰ্থেড অৰ্থাৎ বৰ্ণ বৈষম্যবাদ আছিলে আৰু সেইটোৰ পৰা গৈ যে এতিয়া ডেম'ক্ৰেটিক হ'লগৈ অৰ্থাৎ যে গণতান্ত্ৰিক হ'লগৈ গতিকে সেই গণতান্ত্ৰিক এপাৰ্থেডৰ পৰা গণতান্ত্ৰিকলৈ হোৱা সেই পৰিৱৰ্তনটোত যে তেওঁলোকে ছাপোৰ্ট কৰিছে পৰিৱৰ্তনটোত যে তেওঁলোকে ৰেচপেক্ট জনাইছে সেইকাৰণে কি আছিলে সেই বিভিন্ন ঠাইৰ যিবিলাক নেকি ইণ্টাৰনেশ্যনেল লিডাৰ্ছ সেইবিলাক সেই চেৰিমনিটোত উপস্থিত আছিলে এতিয়া চোৱা নেক্সট কৈছে হোৱাট ডিড মেণ্ডেলা মিন বাই তো মেণ্ডেলাই কি বুজাইছিলে নট দি এবচেঞ্চ অফ হেটাৰ্ড বাট দি ট্ৰিম্প অভাৰ ইট অৰ্থাৎ যে ঘৃণাৰ অনুপস্থিতি নহয় ঘৃণাক জয় কৰা মানে কি চ' ইয়াৰে এইটো বুজাইছে যে he meant that freedom is not just lacking hatred তো ইয়াকে বুজাইছে যে স্বাধীনতা মানে ভয়ৰ ঘৃণাৰ অনুপস্থিতিয়ে নহয় বুলি কৈছে বাট অভাৰকামিং উইথ দি ফৰগিভনেছ এণ্ড লাভ তো সেই ঘৃণাটো আমি মাফ কৰি বা ভাল পোৱাৰ যোগেদি কি কৰিব লাগিব শেষ কৰি পেলাব লাগিব তো সেয়াহে হৈছে স্বাধীনতা ঠিক আছে বুজি পাইছা চাগে নেক্সট 4 নম্বৰ কুৱেশ্যন কৈছে যে হোৱাট ডাজ মেণ্ডেলা চে এবাউট কাৰেজ তো মেণ্ডেলাই কাৰেজৰ ওপৰত কি কৈছে এইটো PYQs আগত অহা প্ৰশ্নও হয় তোমালোকে এই PYQsখিনিও মোৰ হেৰিয়তে দিয়া আছে চেনেলত দিয়া আছে তোমালোকে গৈ সেইখিনিও চাই ল'ব পাৰা দেই তো চোৱা হি চেজ কাৰেজ ইজ নট দি এবচেঞ্চ অফ ফিয়াৰ যে তেখেতে কৈছিল যে সাহস মানে কাৰেজ মানে হৈছে সাহস মানে কি তো নেলছন মেণ্ডেলাৰ মতে সাহস কি সেইটো সুধিছে আমাৰ প্ৰশ্নটো হয়নে তো তেখেতে কৈছিল যে সাহস মানে ভয়ৰ অনুপস্থিতি নহয় সাহস মানে হৈছে ভয়ক জয় কৰা ঠিক আছে তাৰপৰা কৈছে 5 নম্বৰ প্ৰশ্ন হোৱাট ডিড মেণ্ডেলা থিংক এবাউট ফ্ৰীডম ইন চাইল্ডহুড তো মেণ্ডেলাই চাইল্ডহুডত অৰ্থাৎ শৈশৱত থাকোঁতে ফ্ৰীডম মানে কি বুলি ভাবিছিলে ঠিক আছে যে স্বাধীনতা মানে কি ভাবিছিলে তো হি থট হি ৱাজ বৰ্ণ ফ্ৰী তো তেখেতে ভাবিছিল যে তেখেতৰ জন্ম মুক্তভাৱে হৈছে ফ্ৰী টু ৰান তেখেতে মুক্তভাৱে দৌৰ মাৰিব পাৰে প্লে খেলিব পাৰে এণ্ড লিভ এজ হি লাইকড আৰু যিদৰে বিচাৰে সেইধৰণে কি কৰিব পাৰে জীৱন যাপন কৰিব পাৰে চ' ভাবিছিলে যে এয়াই তেখেতৰ কাৰণে কি ফ্ৰীডম বাট এয়া ফ্ৰীডম যে নহয় এইটো যে এটা ভ্ৰান্ত ধাৰণা তেখেতে লৈ আছে সেইটো কথা তেখেতে কেতিয়া গম পালে সেইটোৱে প্ৰশ্ন কৈছে যে হোৱেন ডিড মেণ্ডেলা ৰিয়েলাইজ কেতিয়া মেণ্ডেলাই উপলব্ধি কৰিলে ডেট ফ্ৰীডম ৱাজ এন ইলিউশ্যন যে সেই ফ্ৰীডমখিনি সেই মুক্তিখিনি এটা ভ্ৰান্ত ধাৰণাহে ফ্ৰীডমৰ কাৰণ সেইখিনি ফ্ৰীডম নহয় আচলতে ঠিক আছে কেতিয়া গম পালে চোৱাচোন হি ৰিয়েলাইজ ইট তেখেতে এয়া উপলব্ধি কৰিলে হুৱেন হি গ্ৰিউ আপ তো যেতিয়া তেখেত কি হ'ল তেতিয়াহ'লে ডাঙৰ হ'বলৈ ধৰিলে এণ্ড চ' আৰু দেখিলে ডেট নট অনলি হিজ ফ্ৰীডম যে অকল তেখেতৰ ফ্ৰীডমেই নহয় বাট হিজ পিপলছ ফ্ৰীডম ৱেৰ অলছ' স্নেচ এৱে যে তেখেতৰ লগতে তেখেতৰ যিখিনি মানুহ সেই মানুহখিনিৰো কি কৰিছিল তেতিয়াহ'লে স্বাধীনতাবিলাক কাঢ়ি লোৱা হৈছিল ইতিমধ্যে শেষ হৈ আহিছিল ঠিক আছে 7 নম্বৰ কুৱেশ্যন হোৱাট ট্ৰেন্সফৰ্ম মেণ্ডেলা ইনটু এ ৰেবেল তো মেণ্ডেলাক কিহে মানে এক বিদ্ৰোহী ৰূপে গঢ়ি তুলিছিল দ্য ডিজায়াৰ ফৰ ফ্ৰীডম ফৰ হিজ পিপল মেড হিম এ ৰেবেল তো তেখেতক বিদ্ৰোহী কৰি তুলিছিল কাৰ সাধাৰণ জনসাধাৰণৰ স্বাধীনতা লাভৰ ইচ্ছাই অৰ্থাৎ মানুহে কি বিচাৰিছিলে স্বাধীনতা পোৱাটো ইচ্ছা কৰিছিলে গতিকে সেই ইচ্ছাটোৱে কি কৰিছিলে মেণ্ডেলাক এক বিদ্ৰোহী ৰূপে গঢ়ি তুলিছিলে কাৰণ মেণ্ডেলাই মানে সেই ইচ্ছাখিনি পূৰণ কৰিবলৈ বিচাৰিছিলে ঠিক আছে তাৰ পৰা আহিল এতিয়া চোৱা 3 নম্বৰটো এইটো এটা কবিতা এইটো হৈছে আমাণ্ডা বাই ৰবিন ক্লেইনে লিখিছে কেতিয়াবা পইণ্টৰ নামটো আহিব পাৰে গতিকে সেইকাৰণে মই এইটো কৈ থৈছোঁ ঠিক আছে প্ৰথম কুৱেশ্যন কৈছে চোৱা যে হোৱাট ইজ আমাণ্ডা বিং স্কল্ডেড ফৰ আমাণ্ডা কি বুলি গালি দিয়া হৈছিল বা কি গালি দিছিলে তো আমাণ্ডা ইজ বিং স্কল্ডেড ফৰ বাইটিং হাৰ নেইলছ এণ্ড চিটিং লেজিলি তো আমাণ্ডাক গালি পোৱা হৈছিল কি কাৰণে গালি পোৱা হৈছিল তাই যিহেতু নখ কামুৰি আছিল আৰু কি কৈছিলে তাই লেজি ৱেত বহি আছিলে ঠিক আছে একদম মানে এলেহুৱাভাৱে বহি আছে কাম কৰিবলৈ মন নোযোৱাকৈ বহি থাকিলে কেনেকৈ বহি থাকে কুচমুচ খাই বহি থাকে নে সেইটো কথা কৈছে ছেকেণ্ড কুৱেশ্যন কৈছে যে হোৱাট ডাজ আমাণ্ডা ইমেজিন হাৰ চেল্ফ টু বি তো আমাণ্ডাই নিজকে কি বুলি ভাবি লৈছিলে কি বুলি কল্পনা কৰিছিলে তো চোৱা আমাণ্ডা ইমেজিনছ হাৰ চেল্ফ তো নিজকে তাইক কল্পনা কৰিছিলে এজ এ মাৰমেড এজনী জলপৰী হিচাপে মাৰমেড মানে হৈছে জলপৰী শব্দবিলাক কৈ গৈছোঁ মনত ৰাখি যাবা ঠিক আছে ড্ৰিফটিং ইন দি চি পিচফুলি ঠিক আছে তো তাই এজনী জলপৰী আৰু তাই কি কৰিছে তেতিয়াহ'লে সাগৰত একেবাৰে শান্তিপূৰ্ণভাৱে কি কৰি আছে সাঁতুৰি নাদুৰি উটি ভাহি ঘূৰি ফুৰিছে ঠিক আছে
তাৰপৰা 3 নম্বৰ প্ৰশ্ন চোৱা যে হোৱাট আৰ দ্য আদাৰ থিংছ আমাণ্ডা ইজ টল্ড নট টু ডু তো আৰু কিছুমান কাম কোৱাচোন যিবিলাক নেকি আমাণ্ডাক কৰিবলৈ কোৱা নহৈছিলে তো চি ইজ টল্ড নট টু হাঞ্চ হাৰ চলজাৰ্ছ তাই এনেকৈ বাহু কোচ খুৱাই এনেকৈ বহি থাকিবলৈ কোৱা নাছিলে এণ্ড টু চিট আপ ষ্ট্ৰেইট আৰু তাইক কি কৰা হৈছিলে তেতিয়াহ'লে পোনকৈ বহিবলৈ কোৱা হৈছিলে বুজি পালোঁ তো এইটোৱে যে আৰু আছে আৰু যে নাথাকিব তেনেকুৱা কথা নহয় তোমালোকে আৰু লিখিব পাৰা নিজৰ মতে তো চোৱা নেক্সট কৈছে হোৱাই ইজ আমাণ্ডা টল্ড নট টু ইট চকলেট তো আমাণ্ডাক কি কাৰণে চকলেট নেখাবলৈ কোৱা হৈছিলে তো চি ইজ টল্ড নট টু ইট চকলেট এজ চি হেড একনি আৰ্লিয়াৰ তো তাইক কি কৰিবলৈ কোৱা নাছিলে চকলেট খাবলৈ মানা কৰিছিলে কাৰণ তেখেতৰ কি আছিলে একনে আছিলে আগৰে পৰা একনে আছিলে একনে মানে কি একনে মানে হৈছে পিম্পলছবিলাক আছিলে ঠিক আছে Don't eat that chocolate Amanda remember your acne Amanda আমি পঢ়িছো নহয় এইবিলাক হয়নে তাৰপৰা 5 নম্বৰ কোৱেশ্চনটো কৈছে চোৱা যে why does Amanda wish to live in silence তো আমাণ্ডাই কি কাৰণে সাইলেন্সত থাকিবলৈ বিচাৰিছিলে নীৰৱতাৰ পৰিৱেশত থাকিবলৈ বিচাৰিছিলে she wants freedom কাৰণ তাই মুক্তি বিচাৰিছিলে from continuous scolding and nagging তাই সদায় যে গালি পাৰি থাকে তাক যে সদায় ধিক্কাৰ কৰি থাকে তাৰ পৰা তাই মুক্তি বিচাৰিছিলে সো তাই এটা কি কৰিছিলে তেতিয়াহ'লে উইশ কৰিছিলে তাই বিচাৰিছিলে এটা সাইলেন্ট লাইফ অৰ্থাৎ এটা নীৰৱতাপূৰ্ণ এটা জীৱন বিচাৰিছিলে ঠিক আছে তো শেষৰটো কবিতা হেতু হৈছে টাইগাৰ ইন দি জু বাই লেজলি নৰিছে লিখিছে পয়েটৰ নামটো মনত ৰাখি থৈ দিবা তো হুৱেৰ ইজ দি টাইগাৰ এণ্ড হাউ ডাজ ই লুক তো টাইগাৰটো ক'ত আছিলে আৰু তাক দেখিবলৈ কেনে ধৰণৰ লাগিছিলে তো টাইগাৰ ইজ ইন এ কেজ তো টাইগাৰটো ক'ত আছিলে এটা কেজত আছিলে এটা গঁৰালত বন্দী হৈ আছিলে কেজ মানে হৈছে গঁৰাল বা কেজ মানে হৈছে পিঞ্জৰা ওকে হি মুভছ কুৱাইটলি আৰু হি দেখাত কেনেকুৱা আছিলে হি মুভছ কুৱাইটলি হি লাহে লাহে খোজকাঢ়ি ফুৰিছিলে উইথ ছফ্ট পাউচ তাৰ কোমল ভৰিখনৰ সহায়ত এণ্ড শ্বাইনিং ষ্ট্ৰাইপছ আৰু তাৰ গাত থকা উজ্জ্বল পতিবিলাকৰ সহায়ত ছেকেণ্ড কুৱেশ্যন হোৱাট উড দি টাইগাৰ ডু ইফ হি ৱেৰ ফ্ৰী টাইগাৰটো যদি মুক্ত অৱস্থাত থাকিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন He would in the jungle. He jungle থাকিলেহেঁতেন lurking in the shadows. ওত সাত লুকাই থাকিলেহেঁতেন কি কাৰণে to hunt deer to হৰিণ শিকাৰ কৰিবৰ কাৰণে 3 নম্বৰ কুৱেশ্যন what is the next place the tiger should be ক'ত থাকিলেহেঁতেন টাইগাৰ থকা next প্লেছ ডোখৰ কি আছিলে the tiger should be near a water hole টাইগাৰটো থাকিলেহেঁতেন এটা ৱাটাৰ হোলৰ কাষত এটা জলাশয়ৰ কাষত কি কাৰণে থাকিলেহেঁতেন snarling at humans আৰু হি কি কৰিলেহেঁতেন তেতিয়াহ'লে মানুহৰ ওপৰত গৰ্জন কৰিলেহেঁতেন এণ্ড শ্বয়িং হিজ ষ্ট্ৰেংথ আৰু তাৰ শক্তি দেখালেহেঁতেন বাই শ্বয়িং হিজ ফেংছ এণ্ড ক্লজ অ'কে তাৰ বগা দাঁতকেইটা দেখুৱালেহেঁতেন হয়নে তাৰ পাঞ্জে বুলি কয় যে কি সেইটো হাতখন দেখুৱালেহেঁতেন হয়নে তাৰপিছত আহিলে চোৱা যে হাউ ডাজ দি পয় ডেছক্ৰাইব দি টাইগাৰ ইন দি কেজ তো এই কেজত থকা সেই গঁৰালত থকা টাইগাৰটোৰ বিষয়ে পয়েটে কি ধৰণে ডেছক্ৰাইব বৰ্ণনা আগবঢ়াইছে তো চোৱা দ্য টাইগাৰ ইজ লকড ইন এ কনক্ৰিট এটা কনক্ৰিটৰ চেল কংক্ৰিট মানে কি কংক্ৰিট মানে হৈছে চিমেণ্টৰ দ্বাৰা নিৰ্মিত ঠিক আছে তেনেধৰণৰ এটা গঁৰালত তাক যিহেতু লক কৰি থৈ দিয়া হৈছে সি কি কৰিছে সি ইগনৰিং ভিজিটৰ সি ভিজিটৰবিলাকক তাক চাবলৈ অহাবিলাকক ইগন'ৰ কৰিছে আৰু লগতে শ্বয়িং চাইলেণ্ট এংকাৰ আৰু কি দেখা যায় তাৰ মনে মনে উঠি থকা খংটো দেখাই আছে ঠিক আছে নেক্সট কৈছে চোৱা হোৱাট ডাজ দি টাইগাৰ ডু এট নাইট নিশা হ'লে টাইগাৰটোৱে কি কৰে হি হিয়াৰ্ছ দি চাউণ্ড অফ দি নাইট কিহৰ সেইটো শুনে পেট্ৰলিং কাৰ্ছৰ মাতটো শুনে সি এণ্ড ষ্টেয়াৰ্ছ এট দি ষ্টাৰ্ছ আৰু লাগি চাই থাকে ষ্টেয়াৰ্ছ মানে হৈছে লাগি চোৱা ক'লৈ চাই থাকে এট দি ষ্টাৰ্ছ তৰাবিলাকলৈ চাই থাকে ফ্ৰম হিজ কেজ তাৰ গঁৰালটোৰ পৰা তো এইখিনি আছিলে ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন আনচাৰখিনি তো এইখিনি কিন্তু ছাফিচিয়েণ্ট নহয় ইয়াৰ উপৰি আৰু বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে যিখিনি মোৰ চেনেলত তোমালোকক ইতিমধ্যে দিয়া হৈছে MCQখিনি দিয়া হৈছে আৰু লগতে তোমালোকৰ এই যিকেইটা চেপ্টাৰ আহিব এই চেপ্টাৰকেইটা তোমালোকৰ আটাইবিলাক PYQ অৰ্থাৎ আগৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নবিলাক দিয়া হৈছে গতিকে তোমালোকে যদি মোৰ চেনেলটোৰ লগত জড়িত থাকিব বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়া আৰু লগতে আমাণ্ডা আৰু লগতে দ্য টাইগাৰ ইন দি জুৰ যদি অসমীয়া ভাঙনটো বিচাৰিছা তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে দুটা লিংক তাত গৈ তোমালোকে সেইকেইটা চাব পাৰা আৰু তাৰ পৰা তোমালোকে সেই ভাঙনিকেইটা বুজি ল'ব পাৰা ঠিক আছে লগ পাম এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই হাঁহি থাকা আৰু সুখত থাকা